গাইছ তো কি খবৰ তো আজি এটা নতুন ভিডিঅ'তে স্বাগতম জনাইছো আৰু ডাইৰেক্ট মানে ষ্টুডিঅ'ত আৰম্ভ কৰি দিলো আমাৰ আটাৰ ষ্টুডিঅ'ত তো ইয়াতে আমাৰ ডাবিং আছে আমাৰ এইটো সেকেন্ড পাৰ্টৰ ডাবিং হ'ব ন সেকেন্ড পাৰ্ট কি নাম আছিল ৰিলছ ৰাণী নে কি ৰিলছ ৰাণী তো সেকেন্ড পাৰ্টৰ মধু ডাবিং দিলা মই দিলো কেইটা দিছ তুমি মই 12:30 মানত 12:30 9:30 ও 9:30 12:30 বাজে নাই তাই পুৰা ডাবিং হৈ গেল ন কমপ্লিট ফার্স্ট টাইম ডাবিং দিছো কেনে পাছো না বহুত ভাল লাগছে নার্ভাস হইছিল বাট হৈ গেছি না পারবা এতিয়া তোমাক ৰঙত বিচৰিব কিন্তু আৰু তোৰ ডাবিং আছে গৈছে না আৰু আজিকালি মানে ফটা থাকে নেকি ফটা মানে আহিলো মন্দিৰৰ পৰা প্ৰাৰ্থনা এটা কৰিলো সেৱা তো বাকি কি কৰিছা ৰাতুলৰ কাক ডাবিং দুৰবে ভালে দেখি অসুৰ গালিগা বকৰা বকৰা কোন এইটো ডাইলগটো গাই দিছি ফাদাৰে মানে খুৰাই পই তাক এটা ডাইলগ কৈছে বোলে দূৰৰ পৰা বোলে ভালে দেখি অস্ত ডাইলে কিবা এটা বাসনা ওলাই দা আৰু যেন সেইটো বাসনা থাকে এইটো পাই চবে পাইছ পাও না তুমিও তো এতিয়া ডাবিং দিম আটাই অলপ মানে বাহিৰৰ কিছু চাহ খাব নেকি বাৰু যেন এতিয়া মই ডাবিংটো মাৰিম তো আহি আছে তো দেখাই আছো আৰু মোৰ ফাৰ্ষ্ট টাইম নহয় মই কৰিছো আগতে আমি কৈছো ন দাস বহুত কৰিলো আমি বহুত কৰিলো জিমৰ পৰা আইছো গাৰগম পাই গাৰগম উইলালা বাগান উইলালা Hey, por qué boca, eh? ¿Qué ulali? ¿Qué ulali? Ulala নহয়, ulala. তেলি ডাবিং কমপ্লিট কৰি দিলো মই কিবা এটা কৈছা ৰবা। অলপমান আছে কি কিবা হৈছে নেকি কোনে নাই মুখখানি কনাই না পিছপিনে অলপ বকি দিলে কিবা হ'ব নেকি অলপ বকি দেং দক নপয়ে ন এই এখনি ক'ব পাৰি কালি মনত পৰছি পইচাই চালে ইমান মানুহ তললৈ নাম্বা পাৰে সেই কিবা এখনি মানুহ চেঞ্জ কৰি দিয়া পাৰে ইয়াৰ পিছপিনে বকি দেং দে পইচা মানুহ কিন্তু চেঞ্জ কৰি দিবা পাৰে দেই থেংক ইউ কৈ দেং ন এটা পইচা কিন্তু মানুহৰ মাইণ্ডটো চেঞ্জ কৰি দিয়া পাৰে থৈ কি কৈছিলো শুনে সেইটো হয়। সেইটো আনিছে তো বঢ়িয়াকে ডাবিং চাবিং দি বঢ়িয়া ঘৰত আহি আছো আৰু আজি বোলে ক'ত যাবি আজি খেলা চাব যাম IPL IPL আজি 7:30 পৰা আৰম্ভ হ'ব তো 3টা মানত ইয়াৰ পৰা ৰাম তিনিটা মানত নবি ন আজি বোলে খেলা চাবি যাবি কিটাই মই এইটো নাযাওঁ এই মানে লগ ধৰিছি মানে মই মানে কি ক'ম আৰু তইতো বুজি নাপানা এই বুজি নাই মই নাজানো ইংলিছ ই কেৱল লাগি মানে হেৰি বুজি পাই কি বুজিবা? ক্ৰিকেট বুজি নাপাই সুইমিং চুইমিং ছোৱালীৰ সুইমিং খেলাটো সেইটোত মই যাওঁ সেইটোত যিমান টিকেট হ'লেও মই যাওঁ সেইটো 10,000 হ'লেও মই টিকেটটো কাটি দিম বাৰু যে নহওক এখন খেলা চাব যাব লগ ধৰিছি মই ইচ্ছা নাই আৰু মোৰ ৰিহাৰ্চেলো আছে টেনচন মই কৈছো আৰু ডেন্স গ্ৰুপ আছে ইয়াৰ আপোনালোকৰ যদি বিহুত ডেন্স গ্ৰুপ লাগে তো জানিবৰ লগত কণ্টেক্ট কৰিব নাই প্ৰগ্ৰামটো আমাৰ থাকবই মই তাৰে ফাঁকেদি যদি ক'ৰবাত পাওঁ বঢ়িয়া চং জুবিনদাৰ অনলি মানে জুবিনদাৰে গান না আমি একেলগে কমেডি প্ৰগ্ৰেমো কৰিম ডেন্সো কৰি দিম চব কৰি এনেকৈ গুচি যাম মই এতিয়া গৰম হৈ যাই আছো মানে তইতো বাহিৰে বাহিৰে যাব লয় মানে এক পাক চাই যাবি নেকি কি মৰম ভাই আজিকালি তো এবাৰ চাই পেলাই যাম আৰু বেলেগ পৰিৱৰ্তন ন তোৰ কিন্তু বেলেগ আহিছে পৰিৱৰ্তন কি হ'ব গাইজ ই মানে চাওক এতিয়া 3টাত যাব বাজে এতিয়া 2টা আছে আৰু ঘৰত আৰু যাব মানে একবাৰ চাই যাব আৰু চাই যাম চাই যাব কি কৰি আছে নেকি কি কৰি আছে তো সেই আৰু তই ঘৰমুৱা হৈ আছো তো ভিডিঅ'টো কালি কণ্টিনিউ চাই থাকক A few moments later. তো গাইজ বঢ়িয়াকৈ বাহিৰে বাহিৰে আহি গ'লোঁ নৱসৰুজ বাৰে ৰহণীয়া সাংস্কৃতিক গোষ্ঠী চাবৰ কাৰণে আৰু মই চালোঁ অলপ মই মানে কি বাজাইছে একদম নেক্সট লেভেল বাজাইছে তো মই ভিডিঅ' মানে নকৰাকৈ থাকিব নোৱাৰিলোঁ তো আপোনালোকে চাই লওকচোন কেনেকুৱা কি কৰছি মানে বঢ়িয়া লাগছে একদম আৰু গাইজ তো ভিডিঅ' মই আপোনালোক দেখাই আছোঁ কেনেকুৱা একদম বাহল হৈছে একদম গোটেইকেইটা আছে এইপিনে আছে তো খোলালি বঢ়িয়া বজাইছোঁ কিন্তু দা ভাল লাগছে মানে মই অলপ ৰিহাৰ্চেল চালোঁ তাৰপিছত ব্লগটো মই আৰম্ভ কৰিলোঁ আৰু এইপিনে আছে আমাৰ কি নাম তোমাৰ বঢ়িয়া বজাইছো দা তুমি বঢ়িয়া মৃদুল সখী নেকি কি উজ্জ্বল আৰু মৃদুল তুমি সদায় উজ্জ্বল হৈ থাকা তাকে কামনা কৰোঁ আৰু খোলালি জোমন বঢ়িয়া বজাইছ আৰু এইপিনে আছে আমাৰ ভাই বাদক চবে চিনি পায় মই প্ৰকাশ বিশ্ব বিগত বৰ্ষৰ দৰে এইবাৰো আমি নৱসৰুজ বাৰে ৰহণীয়া সাংস্কৃতিক গোষ্ঠীয়ে ৰঙালী বিহুৰ বাবে আমি আখৰা চলাই আছোঁ আৰু আমাৰ এই শুভযাত্ৰাত আপোনালোকৰ সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ আৰু আমাক যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে আমাৰ জানদীপ দাদাৰ লগত যোগাযোগ কৰিলেও হ'ব আৰু ইয়াত আমাৰ নাম্বাৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিব মানে গাইছ মানে কন্টেক্ট নাম্বাৰটো তলতে দিয়া থাকিব আৰু আপোনালোকক যদি বিহু মঞ্চৰ বাবে মানে যোগাযোগ মানে ধৰ বিহু মঞ্চৰ মানে যে প্ৰগ্ৰেম লাগে ইমান ধুনীয়া প্ৰগ্ৰেম এটা তো আপোনালোকক লাগবই
আৰু তো আপোনালোকে যোগাযোগ কৰিব পাৰে বঢ়িয়া হৈছে একদম তো মই কিছুমান ক্লিপ আপোনালোকক দেখাই আছোঁ আপোনালোকে খালি কণ্টিনিউ ভিডিঅ'টো চাই থাকক দেখা হ'ব আৰু কিন্তু আছে আমাৰ নাচনীবিলাক নাচনী এটা চব ফুলালিয়ে এটা ঘৰৰে আপি কেনাই কেনা হৈছে ক ভাল আছে গোটেইকেইটা আৰু লাজ কষ্ট দিওঁ গোটাই কিয়া তই কিবা ক কেনে লাগছে নে ক কি বঢ়িয়া নাচিছ দে ভাল লাগছে তই এটা নাচনী নাচনী কিমানজন আছ 10জন আছ তত গাইজ টোটেলত 10জন নাচনী আছে ধেমালি নহয় বাৰু যিয়ে নহওক আৰু মানে ইফালে গোটেইখিনি মিউজিচিয়ান আছে আমাৰ ইফালে ৰাতুল দা ওলালি বঢ়িয়া কৰি বজাই আছে তো বহুত কষ্ট হয় ন অলপ হয় বহুত কষ্ট হা? হয় কষ্ট যদিও হয় ৰাইজৰ মৰম পালে আমাৰ কষ্টখিনি অনুভৱ নহয় আপোনালোকৰ মৰম চিৰকাম্য আমাৰ বাবে এই বঢ়িয়া আৰু কিন্তু বঢ়িয়া বজাইছে আপোনালোকে বিমল চৌৰে যোগাযোগ কৰিব পাৰে আৰু বঢ়িয়া একদম ৰাতুল দা কি ক'বা সঁচাকে আমি বহুত কষ্ট কৰি আছো আপোনালোকে বিহু মঞ্চত লাগিলে আমাৰ জানদীপৰ লগত কথা পাতিলে হ'ল বা আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিলে হ'ল আৰু গাইজ মাজে মাজে মন আছে মেনৰ লগত ৰাপি এটাৰ লগত মোকো দেখা পাব কাৰণ আমাৰ ব্লেক এণ্ড হোৱাইটৰ শ্ব' থাকেতো যদি আমাৰ শ্ব' নহয় মই যদি মানে শ্ব' নাথাকে মই প্ৰগ্ৰেমত যাই নিশ্চয় ওলামে না কি ৰাতুল দা একদম নিশ্চয় যাব লাগিব মোক খবৰ দিবা নিশ্চয় ফোন নাম্বাৰ আছে আছে কণ্টেক্ট কৰবা আৰু আমাৰ মানে ঘৰৰ ওচৰতে বুলি ক'ব পাৰি বেছি দূৰো নহয় তো সেই আৰু তো আপোনালোকে খালি মই ভিডিঅ' আপোনাৰ ক্লিপ দি আছোঁ ক্লিপকেইটা চাই লওকচোন কেনেকুৱা হয় জনাব তো গাইজ যিহেতু কষ্টিল বনাই অলপ কেম্বাৰ দেখা যাব না কি ৰাতুল দা আমি ৰিহাৰ্চেল কৰিছো মানে ড্ৰেছত নাই ড্ৰেছত যদি বম লগাব আৰু বঢ়িয়া লগাব মঞ্চত একদম লাইটি চাইটি বৰ্ড থাকিব গোটেইকেইটাকে আছে নাচনীবোৰে নাচি আছে তো চালাকে কেনে লাগছে তো আপোনালোকে কমেণ্ট বক্সত জনাব আৰু আপোনালোকক যদি বিহু মঞ্চত লাগে তো কণ্টেক্ট কৰিব যিহেতু বিহু আহিব লাগে না কি একদম আপোনালোকৰ মাধ্যমত আমি যাব ৰেডি আছো আপোনালোকে কেৱল আমাক যোগাযোগ কৰক যদি আপোনালোকক লাগে তো কণ্টেক্ট নাম্বাৰ মই বঢ়িয়াকৈ দিছোঁ তো আপোনালোকে যোগাযোগ কৰিব পাৰে তো মানে গাইছতে মানে গোটেইখিনি দেখাব পৰা নাই আৰু গোটেইখিনি দেখাব নোৱাৰে নাই কি নৰো আৰু গোটেইখিনি আছে ন গোটেইখিনি ৰাভা আমাৰ যি বড়ো আছে মুঠতে অসমৰ প্ৰায় ভাগ আমাৰ যি সংস্কৃতি তাক আমাৰ এই নৱসৰুজৰ দ্বাৰাই উপস্থাপন কৰা গৈছে আপোনালোকে চালে গম পাব আৰু যিহেতু আমাৰ জানদীপ দাই ব্লগ বনাইছে তাত গোটেইসমূহ দেখুওৱা সম্ভৱো নহয় আচলতে যিখিনি দেখাইছে আপোনালোকে সেইখিনি যদি আমাক ভাল পায় আমাক যোগাযোগ কৰিব পাৰে তো বঢ়িয়া বজাইছ গোটেইকেইটা আছে আমাৰ সৰুদা ৰাতুলে কি ক'বা ক আচলতে আমাৰ ইয়াতে গোটেইখিনি সংস্কৃতি আছে নাগাৰা নামৰ পৰা আদি কৰি মহৰ পৰা আদি কৰি গোটেইখিনি বস্তু আমাৰ ইয়াতে আছে গোটেই কৃষ্টি সংস্কৃতি গোটেই আছে কিন্তু গোটেইখিনি দেখাটো সম্ভৱ নহয় আমাক বিচাৰিলে হ'ল জানদীপৰ দ্বাৰা বিচাৰিলেও হ'ব আমাৰ কণ্টেক্ট নাম্বাৰত বিচাৰিলেও হ'ব কণ্টেক্ট নাম্বাৰটো দিছে আৰু গোটেইকেইটা আপিকেইটা কি ক'বি কওঁ হা ফাঁকা লাগছে নেকি কি কওঁ তো নেগাইছে বুদ্ধ নাচে কিন্তু কথা ক'ব হ'লে একো নোৱাৰে কওঁ আপোনালোকে যোগাযোগ কৰিব নৱসৰুজক আপোনালোকৰ বিহুখন অধিক শুৱনি কৰিবলৈ আমাক বিচাৰিব পাৰে এই বঢ়িয়া তো ইফালে আমাৰ দৰ্শক আছে চাই আছে আৰু ৰিহাৰ্চেলটো তোমাৰ তাতে হৈছে ন একদম আমাৰ ঘৰত হৈছে আৰু আমাৰ যিখিনি ওচৰৰ মানুহ আছে প্ৰায় সদায় সন্ধিয়া আহিয়ে থাকে আৰু বাকী আমাৰ যিবিলাক ল'ৰা আছে তেওঁলোকৰ বাবেও আমাৰ যিসমূহ নাচনী আছে তেওঁলোকেও নাচি ভাল পায় তেওঁলোকৰ বাবে তেওঁলোকে অধিক উৎসাহত তাৰ মানে আমাৰ বাদ্যযন্ত্ৰসমূহ বজাই থাকে এইখিনি সেইকাৰণে আৰু বঢ়িয়া বাদ্যযন্ত্ৰ আৰু বাদ্যযন্ত্ৰ বহুতে আছে আৰু এইগিলাখন বহুত ৰিক্সি ন একদম বহুত ৰিক্সি গোটেই চামৰাৰ বস্তু জাইলমন্তক দেখা দিয়া অঁ এইটো
এইটো বজাই খোলালি এই লাজ কৰাই এই মোৰ অৰিজিনেল খোলালি ডুপ্লিকেট নহয় এই আৰু গাইছে ন তো আপোনালোকৰ যে ভাল লাগে আৰু ভাল পায় আৰু ভালে লাগব নিশ্চয় আৰু ইমান ধুনীয়াকে বজাইছি আৰু গোটেইকেইটা ইমান মানে কষ্ট কৰিছি তো আপোনালোকে বিহু মঞ্চ বিচাৰি ল'লা না কি নিশ্চয় নিশ্চয় আমাক পাই যাব তো বাই বাই